Hi everyone, welcome to my new video. আজি আপোনালোকৰ ওচৰলৈকে আকৌ এটা অকণমানি ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকৰ ওচৰলৈকে লৈ আহিছোঁ ঘৰতে কেনেকৈ টমেটো চচ বনাব পাৰি। কাৰণ আমি যেতিয়া পকৰি, চিঙৰা এইবোৰ খাওঁ তেতিয়া টমেটো চচ নহ'লে খাবলৈ ভাল নালাগে। কিন্তু কেতিয়াবা ঘৰত টমেটো চচ নাথাকে আৰু তেতিয়া ঘৰতে কেনেকৈনো বনাব পাৰি তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। ইয়াৰ কাৰণে মই প্ৰথমতে লৈ লৈছোঁ বিলাহী, আৰু বিলাহী যদিহে ঘৰত থাকে তেনেহ'লে আপোনালোকে একেবাৰে সহজ পদ্ধতিৰে টমেটো চচ ঘৰতে বনাই ল'ব পাৰিব। এইফালে মই বিলাহী লৈ লৈছোঁ 5টা, যিহেতু মই বহুত বেছি নবনাওঁ সেইকাৰণে। আৰু বিলাহীকেইটা এনেকৈ কাটি লৈছোঁ। কাটি লোৱা হোৱাৰ পিছত এতিয়া বিলাহীখিনি বইল কৰিব লাগিব, কাৰণ বইল কৰিলে মানে ইয়াৰ বাকলিটো এৰুৱাই ল'ব পৰা যাব, নহয়নে? এইফালে মই এটা কুকাৰ পাতি দিছোঁ, আৰু কুকাৰত পানী গৰম হোৱাৰ পিছত ইয়াতে মই বিলাহীখিনি দি দিছোঁ। এনেকৈ বইল কৰি ল'লে সহজতে বিলাহীৰ বাকলিটো এৰুৱাব পৰা যাব। এইফালে গোটেইখিনি বিলাহী মই ইয়াতে দি দিছোঁ, আৰু এতিয়া এইখিনি বইল হ'বলৈ দিম। ইয়াতে পিছে মই নিমখ ব্যৱহাৰ নকৰোঁ দেই, নিমখটো মই পিছতে ব্যৱহাৰ কৰিম। এইফালে অকণমান সময়ৰ পিছতে বিলাহীখিনি ধুনীয়াকৈ উতলি আহিলে আৰু এইখিনি ধুনীয়াকৈ সিজি গ'ল, মানে ইয়াৰ বাকলিটো এৰুৱাব পৰা হৈ গ'ল। আৰু বিলাহীখিনি যিহেতু ভালদৰে বইল হৈ গ'ল সেইকাৰণে বিলাহীখিনি মই এনেকৈ এটা বাতিত লৈ আহিছোঁ, আৰু লৈ অহাৰ পিছত বিলাহীখিনি ফেনৰ তলত ঠাণ্ডা হ'বলৈ দিছোঁ। এইফালে বিলাহীখিনি ঠাণ্ডা হৈ গ'ল, আৰু এতিয়া মই বিলাহীখিনিৰ পৰা বাকলিখিনি এৰুৱাই ল'ম। আৰু কিছুমান বাকলি বাৰু নিজে নিজে এৰ খাই গৈছে, যিখিনি এৰ খোৱা নাই সেইখিনি মই নিজে এৰুৱাই ল'ম। এইফালে বিলাহীৰ বাকলিখিনি এৰুৱা হোৱাৰ পিছত বিলাহীখিনি অকণমান টুকুৰা কৰি কিনে এয়া মই মিক্সি জাৰটোত দি দিছোঁ, আৰু মিক্সি জাৰটোত দি কিনে ধুনীয়াকৈ এইখিনি পেষ্ট বনাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এইখিনি চেকি ল'ব পাৰিব যদিহে অলপ পাতলীয়া চচ বিচাৰে। মই যিহেতু এনেকৈয়ে ভাল পাওঁ সেইকাৰণে মই চেকি লোৱা নাই। আৰু এইফালে এখন কেৰাহী পাতি দিছোঁ, কেৰাহীত তেল গৰম হ'ব দিলোঁ। তেল গৰম হোৱাৰ পিছত ইয়াতে অকণমান পিঁয়াজ দিছোঁ। এইটো পিছে অপশ্যনেল হয়, মই অকণমান ভাল লাগিবৰ কাৰণে দিছোঁ আৰু পিঁয়াজখিনি। আৰু পিঁয়াজখিনি দি কিনে এতিয়া পিঁয়াজখিনি অকণমান সময়ৰ কাৰণে ভাজি ল'ম। তাৰপিছতে ইয়াতে মই বিলাহীৰ পেষ্টখিনি দি দিম। এইফালে পিঁয়াজখিনি ভাজ খাই গ'ল, আৰু ইয়াতে মই বিলাহীৰ পেষ্টখিনি দি দিছোঁ। বিলাহীৰ পেষ্টখিনি দি কিনে এইখিনি ভালদৰে আৰু অকণমান সময়ৰ কাৰণে ভাজি ল'ম। আৰু প্ৰথমতে এইখিনি অকণমান পনীয়া হৈ থাকিব, কিন্তু যিমানে ভজা হ'ব এইখিনি ধুনীয়াকৈ ডাঠ হৈ আহিব, কাৰণ টমেটো চচ ডাঠ হ'লেহে খাবলৈ ভাল লাগে, নহয়নে? আৰু এইফালে এইখিনি ভালদৰে অকণমান সময়ৰ কাৰণে ভাজি লৈছোঁ। তাৰপিছতে ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু সোৱাদ অনুসৰি হালধি ব্যৱহাৰ কৰিছোঁ। ইয়াৰ লগতে ইয়াতে মই আৰু অকণমান জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিছোঁ, লগতে অকণমান চেনি। জলকীয়াৰ গুড়িখিনি দিলে কালাৰটো আহিব, অকণমান জ্বলা লাগিব, লগতে চেনিখিনি দিলে অকণমান টেঙা মিঠা জ্বলা টাইপৰ লাগিব। এইফালে গোটেইখিনি মছলা দিয়া হোৱাৰ পিছত বিলাহীৰ পেষ্টখিনি ভালদৰে এনেকৈ ভাজি লৈছোঁ, যাতে অকণমান ডাঠ হৈ যায়, আৰু ধুনীয়াকৈ সেইখিনি ভাজ খাই গ'ল। আৰু তাৰপিছতে মোৰ টমেটো চচ ৰেডি হৈ গ'ল ঘৰতে বনোৱা। লগতে মই আবেলি চাহৰ লগত খাবৰ কাৰণে কচুৰিও বনাই লৈছোঁ, আৰু ঘৰতে বনোৱা কচুৰি আৰু ঘৰতে বনোৱা টমেটো চচেৰে আজিৰ আবেলিৰ চাহ কাপৰ জুতি লৈছোঁ। আপোনালোকেও এনেকৈ এবাৰ ঘৰতে টমেটো চচ বনাই খাবচোন, নিশ্চয় ভাল পাব। এইটোৱে আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।